হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ সকলোকে মোৰ প্ৰথম মিনি ব্লগলৈ। ৰিচেণ্টলি আমি গৈছিলোঁ ডিব্ৰুগড়। চাওকচোন, ৰাস্তাটো খুবেই ধুনীয়া নহয়নে? এনেকৈ আমি গৈ পালোঁগৈ হালধিবাৰী বুঢ়ীমাই থান। তাতে আমি গাড়ী ৰখাই সকলোৱে সেৱা ল'লোঁ। সেৱা লৈ মেলি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেকৈ গৈ ডিব্ৰুগড় পাওঁতে আমাৰ ৰাতিয়ে হ'ল, 10 মানে বাজিলে। তাতে আমাৰ হোটেল বুক আছিলে। তাতে আমি হোটেলত সোমালোঁ, লিটিল পেলেচত। চাওকচোন, হোটেলখন খুবেই ধুনীয়া নহয়নে? মই আপোনালোকক অলপ দেখাই দিছোঁ বাৰু। হোটেলখনৰ ইণ্টেৰিয়ৰ ডিজাইনবোৰ খুবেই ধুনীয়া। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন মোক। দেন আমি লগে লগে ডিনাৰো অৰ্ডাৰ কৰিলোঁ, যিহেতু ৰাতি হৈছিলে আৰু সকলোৰে ভোকো লাগিছিলে। এণ্ড দ্য ডিনাৰ ৱাজ ৰিয়েলি য়াম। আমি সকলোৱে ডিনাৰ কৰি মেলি শুই গ'লোঁ। যিহেতু পিছদিনা আমি আকৌ ফুৰিব যাব লাগিব। এয়া পাছদিনাৰ দৃশ্য। এয়া ব্ৰেকফাষ্টত বহুত কিবা কিবি আইটেম আছিলে, আমি এয়া লৈ ল'লোঁ। ইফালে এখেতেও ব্ৰেকফাষ্ট কৰি ল'লে আৰু ব্ৰেকফাষ্ট কৰি উঠি আমি আৰম্ভ কৰিলোঁ যাত্ৰা জগন্নাথ মন্দিৰৰ ফালে। গৈ আমি মন্দিৰ পালোঁ। মন্দিৰ পাই আমি সকলোৱে সেৱা ল'লোঁ। এয়া আপোনালোকক মন্দিৰ ভাগ দেখাই দিছোঁ। মন্দিৰৰ পৰা ওলাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ বগীবিলৰ ফালে। বগীবিললৈ মোৰ এয়া ফাৰ্ষ্ট যাত্ৰা। ডিব্ৰুগড় বাৰু আহি থকা হয়, যিহেতু মোৰ মামাৰ ঘৰ অৰুণাচল, বাট বগীবিল চোৱা হোৱাই নাছিলে। এনেকৈ গৈ আমি পালোঁ লিকাবালিতে মাহঁতে চাহ খালে। আমিও বাৰু এনেকৈ ক'ল্ড ড্ৰিংক চিপছ এনেকৈ লৈ ল'লোঁ। আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপিছত আমি পালোঁগৈ মালিনী আই থান। মালিনী আই থানখন খুবেই ধুনীয়া। চাওকচোন, মন্দিৰ ভাগ খুব সুন্দৰকৈ সজোৱা আছিলে। যিহেতু কেইদিনমান আগতে কাৰোবাৰ সৈতে বিবাহ অনুষ্ঠিত হৈ গৈছে, মন্দিৰ ভাগ ইমান ধুনীয়াকৈ সজাইছে। আপোনালোকক মই অলপ দেখাই দিছোঁ বাৰু। তাৰপিছত আমি আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আহি থাকোঁতে বাটত আকৌ মিনি অৰেঞ্জ দেখিলোঁ, অলপমান কিনি ল'লোঁ। তাৰপিছত আমি আহি আকৌ বগীবিল পালোঁহি। ৰাতিৰ আন্ধাৰত বগীবিলখন আকৌ বেছিহে ধুনীয়া হৈ উঠে। চাওকচোন, যিহেতু বগীবিল পালোঁহি, আমি ভাবিলোঁ যে কাঞ্চনজংঘা ফ্লটিং ৰিজৰ্টতো এপাক সোমাই যোৱা যাওক। তাতে আমি ইভিনিংটো খুব ধুনীয়াকৈ পাৰ কৰিলোঁ। সকলোৱে কিবা কিবি অলপ খালোঁ। মই অলপ ওলাই আহিলোঁ, আপোনালোকক দেখাই দিওঁ বুলি পৰিৱেশটো। তাৰপিছত আমি আকৌ আমাৰ হোটেল পালোঁহি। হোটেল পাই আকৌ ডিনাৰ অৰ্ডাৰ কৰি দিলোঁ। যিহেতু দিনটো ঘূৰি সকলোৰে ভোক লাগি আছিলে, এয়া ডাইনিং এৰিয়াত গৈ আমি সকলোৱে ডিনাৰ কৰি ল'লোঁ। তাৰপিছত এয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ দৃশ্য। অলপ হেভিকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ, যিহেতু আমি আজি আকৌ ঘৰলৈ উভতি আহিম। যিহেতু এইফালে আহিছে, ভাবিলোঁ শিৱসাগৰখনো চায়ে যাওঁ। তাৰপিছত আমি শিৱসাগৰত আহিলোঁ। তাতে এয়া সকলোখিনি চালোঁ। শিৱদৌল, দেৱীদৌল, ৰংঘৰ, তলাতল ঘৰ এয়া চালোঁ। তলাতল ঘৰৰ সময়খিনি বাৰু ৰেকৰ্ড কৰা নহ'ল।
আমাৰ অসমৰ প্ৰাকৃতিক দৃশ্য ক'বলৈ গ'লে ভাষাই নাই, ইমান ধুনীয়া নহয়নে বাৰু? আৰু যিবোৰ আমাৰ সম্পদ আছে এইবোৰো খুবেই আপুৰুগীয়া। তলাতল ঘৰ, ৰংঘৰ এইবোৰে ইয়াৰ প্ৰমাণ নহয়নে বাৰু? তাৰপিছত আমি ঢেকীয়াখোৱা বৰনামঘৰতো সোমালোঁ। যিহেতু ৰাতি হৈ আছিলে, গতিকে ভালকৈ ৰেকৰ্ড কৰা নহ'ল। তাতো আমি সেৱা ল'লোঁ। তাৰ পৰা ওলাই আমি আমাৰ আকৌ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু বোকাখাততে আমি সকলোৱে ডিনাৰ কৰি ল'লোঁ, যিহেতু সকলোৰে খুব ভোক লাগিছিলে আৰু ৰাতিও হৈ আহিছিলে। তাত ডিনাৰ কৰি মেলি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰৰ ফালে। এনেকৈ আহি 1:30 AM মানত আমি ঘৰ পালোহি। চ' আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং।